বিচাৰি যাওঁ বোলা হেৰি কৰক আৰু আমাৰ ফালৰ পৰা আমি সম্পূৰ্ণ সহযোগিতা কৰিম যাতে আমাৰ এই ঐতিহ্য আমি জীয়াই ৰাখিব পাৰোঁ। তো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম আৰু লগতে আনুষ্ঠানিকভাৱে আজি এই মঞ্চ মই মুকলি কৰিলোঁ, ঘোষণা কৰিলোঁ মুকলি কৰা বুলি। আৰু লগতে আপোনালোকক অনুৰোধ এজাৰি হাত তালিৰে এই সমূহ কলা কুশলীক আপোনালোকে অৰিহণা যোগাওক, উৎসাহ উদ্দীপনা যোগাওক। ধন্যবাদ। মোৰ পিয়া লাগিছে কাকতি আপোনাৰ ভাড়াত গৈছে, আপোনাৰ চুগাৰ হৈছে। আজি এইখন ৰাস্তা 3বাৰ প্ৰস্ৰাৱ কৰিছে, 2 বটল পানী খাইছে। আপুনি চেক কৰি নলয় কিয় চুগাৰটো? মোৰ কথা নাই, পানী খাওঁ পানী খাওঁ। দেৱিকা তাই MA পাছ কৰিলে, এতিয়া আকৌ তাই PhD কৰিবলৈ মন। মই বোলো যি কৰা বিয়াৰ পাছত কৰি থাকিবি। যা মাজনী, তই চাহৰ যোগাৰ কৰি নালাগে 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 চাহ তাহ খোৱা সময়খিনি কথা বতৰা পাতি বুজাবুজি হোৱা ভাল হ'ব নেকি? তেনেহ'লে আমি উখৰাই দিম আৰু দুয়োৱে কথা বতৰা পাতি চাহ চিনাকি হৈ নালাগে নালাগে বহক বহক। এখেত ছোৱালীৰ দেউতাক হয়, মোৰ বিষয়ে জানিবলৈ চাগে এখেত ইচ্ছুক হৈ আছে। মই সকলো কথা কৈছোঁ। আপুনি কৈছে মই কোৱাটো বেছি দৰকাৰ, মোৰ মুখেৰে কোনো কথাবিলাক চাওক। মই যিখিনি কথা মন দি শুনিব। মই আচলতে সৰু চাকৰি কৰোঁ, কেৰাণী চাকৰি। আজি চুই চাই বজাৰৰ দামত মই একেবাৰে অকণমান দৰমহা পাওঁ, তথাপি চলি আছোঁ, ভালকৈ চলি আছোঁ। ভনীয়েজনী আছিল, ল'ৰা এটা ভাল পাইছিল, বিয়া দি দিলোঁ। বিশ্বাস কৰিব বিয়াৰ পিছত আজিলৈকে সদায় মাৰপিট, সদায় মাৰপিট। টকা লাগে টকা লাগে, টকা নাহিলে মাৰপিট কৰে। মই দি আছোঁ এইবোৰ কথা এওঁলোকে জানি কি কৰে নাজানো, কিন্তু জনাটো মোৰ দৰকাৰ। মোৰ ভাইটি এটা আছে, পঢ়া শুনাত বহুত ভাল, কিন্তু আজি কৃষ্ণৰ পৰা কিবা এটা বেমাৰ হৈছে। বেমাৰ মানে বেলেগ বেমাৰ নহয়, টকা লাগে কাজিয়া কৰে, টকা নিদিলে চুৰ কৰে। নাজানো ইমান টকা কি ট্ৰেজেডি শুনিবলৈ হয় নেকি? বোলে ফোন কৰি কৈছে বোলে এজনী মানুহ লাগে, মই নোৱাৰো বুলি। তেওঁ যে নিজৰ পইচাৰে এজনী ৰান্ধনি আনি দিম, মই নহ'ব বুলি এইকাৰণে নহ'ব বুলি ক'লো। আজি ৰান্ধনি দিব, কাইলৈ কাপোৰা মানুহ দিব, পৰহিলে ইয়াত এটা ডাঙৰ AC লগাই দিব, তাৰ পাছদিনাখন এখন নতুন গাড়ী আনি তোমাক দিব, মাজত এখন সৰু গাড়ী। এনেকুৱাকৈ আহি থাকিলে তোমাৰ দেউতাৰ ঘৰখন আৰু এইখন ঘৰৰ মাজত একো পাৰ্থক্য নাথাকিব। তোমাৰ দেউতাৰ ঘৰৰ পৰা এখন হ'লে যিমানে মাল চাপ্লাই হৈ থাকিব, যিমানে চাপ্লাই হৈ গৈ থাকিব, সিমানেই তুমি সেইখন ঘৰৰ ছোৱালী হৈ গৈ থাকিবা। পাহৰি যাবা যে তোমাৰ জীৱনটোত মোৰ কিবা এটা পজিশ্যন আছে। আপোনাৰ হাতেৰে মই কেন্দু লৈছোঁ, গতিকে মোৰ জীৱনত আপোনাৰ পজিশ্যন সদায় থাকিব। কিন্তু আপোনাৰ জীৱনত মোৰ কিবা পজিশ্যন আছেনে নাই, পাপাৰ প্ৰশ্ন তাকে ৰহে। ইমান পাপাৰ প্ৰশ্নবিলাক বৰ জটিল, ইমান জটিল প্ৰশ্ন উত্তৰ দিব পৰা শক্তি এই কেৰাণী মগজুত নাই। জটিল বুলি কয় আপুনি গা লাগিলে নহ'ব, তাতকৈ নকয় কিয়? পাপাই কৰা এটা প্ৰশ্নৰ উত্তৰো আপোনাৰ হাতত নাই। এটা প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই, বাছ নাই। আৰে বুজি নাপালোঁ কিয় তোমাকে মোকে এবাৰ লগ হ'ব নিদি বিয়াখন পাতি দিলে। মই কাগজে বাৰে বাৰে সুধিছিলোঁ, কাগজে কৈছিলে যে কিয় দিম লগ কৰা? আৰে তোমাৰ দৰে এজন ধৰ্ম যুধিষ্ঠিৰলৈ কোনো জনক নন্দিনী আহে যে খুব বেছি 5 জনৰ মালা পিন্ধোৱা পানশালীয়া। কাগজে আশা কৰিছিল, বিশ্বাস আছিল তোমাৰ ওপৰত। মোৰ দৰে মৰম আকুলি এটা মানুহক তুমি মৰম দিব পাৰিবা, কিন্তু আপুনি দিব পাৰিছেনে? পাৰিছেনে আপুনি দিবলৈ? এগৰাকী ঘৈণীয়েকে গিৰিয়েকৰ পৰা যিখিনি মৰম, যিখিনি সুখ বিচাৰে, আপুনি তাৰ 1% দিব পাৰিছেনে? মৰম সুখ? আৰে তোমালোকৰ বোলে মৰম আৰু সুখৰ সংজ্ঞা কি জানা? দামী গাড়ী, AC, ফ্ৰিজ, টকা পইচা, চাকৰ নাকৰ, এইবিলাক আচলতে মৰম নহয়, এইবিলাক বিলাসিতা হয়। বিলাসিতাৰ ভৰ সহ্য কৰিব পৰা শক্তি এই কেৰাণীৰ ডিঙিত নাই। কিমান বাৰ ক'ব লাগে? নালাগে ক'বলৈ, মই চব বুজি গৈছোঁ। ঘৰখন চম্ভালিবলৈ আপোনাৰ এজনী বান্ধীৰ প্ৰয়োজন হৈছিল আৰু সেই জেগা পূৰণ কৰিছে আপুনি মোৰ দ্বাৰা। বাজে কথা নক'বা, নক'বা। আৰে অফিচত ঘূৰি খাই কাইলৈ ঘূৰি খাই এনে মাথা নষ্ট হৈ আছে, অলপতো শান্তি দিয়া। অশান্তি দি কোনোৱে এখন ঘৰত শান্তি থাকিব নোৱাৰে। ইমানে শান্তি পোৱা নাই, অশান্তি দাচা তোমাক কোনো ধৰি ৰখা নাই, যাব পাৰা। যিমান মিছাবাদী আপোনালোকে মোক এইখন ঘৰলৈ লৈ আহিছিল, আজিলৈকে মই হজম কৰি আহিছোঁ এটাই আশা। এদিন আপুনি মোৰ মনটোক বুজি পাব, মোৰ মনটোৱে যি বিচাৰে তাকে দিবলৈ আপুনি চেষ্টা কৰিব। আপোনাৰ মৰমৰ
ছোৱালীৰ মৰম নহয়, এয়া বিলাসিতা হয়। বিলাসিতাৰে কাকো বান্ধিব নোৱাৰি। খুব বেছি ডিস্কো ক্লাবত গৈ উদ্যান নৃত্য কৰিব পাৰি। মোক নৃত্য প্ৰতিয়সী নালাগে, মোক এগৰাকী জীৱন সংগিনী লাগে, যি মৰম দিবও জানে, ল'বও জানে। ঘৰখনত যত যিমান কাম আছে চব মোক দিব বাইদেউ, চব মই কৰিম। কেৱল মোক ইয়াৰ পৰা উলিয়াই নপঠাব। মই আপোনাৰ ওচৰত হাত কৰিছোঁ। হাতত কিয় কৰিব লাগে? ভিনদেউ ইমান দিনা বন্ধ কৰা কিবা যদি বিচাৰি বুলিছে, এতিয়া ভকতক তুমি সোমাই আহিছা নেকি? উলিয়াই পঠা কোনো যুক্তিয়ে নাই। মন ভাল নাযায় নেকি ভিনদেউ? তোমাক যে কোনোবাই মাৰিব খেদি কৰিছে, কিয় মাৰিব খেদি কৰিছে? আৰু তোমাৰ এইডোখৰ কেনেকৈ হ'ল? এইবোৰ বহুত দীঘলীয়া কাহিনী বাইদেউ। কাহিনীটো শেষ নহওঁতে আপোনাৰ টোপনি ধৰিব। অ'কে, টোপনি মোৰ ধৰিছে বুজিছা, মই শুই যাওঁ, পিছত কেতিয়াবা শুনিম। হা? অ' আৰু এটা কথা, এওঁ আহি পোৱাহি নাই। তুমি দুৱাৰখন জপাই থৈ শুই যাবা। বাইদেউ ভাত ভাত ৰাতি ৰাতি তেওঁ ভাত নাখায়। তিনিলৈকে কেইটুকুৰা গিলি হোৱাৰ পাছত বৰ ভাত খাবলৈ মন যাব। তুমি চুইচ অফ কৰি শুই যোৱা গৈছা। গুড নাইট। তুমি কিবা খালা? খালা, খাবা। গুনাই ঠিক আছে, লাষ্ট খবৰ গুনাই ভালে থাকা। গুনাই এই কথাটো মোৰ মা দেউতা আছে, মোৰ মা মোৰ দেউতা মই সৰু আছিলো তেতিয়া মই মাৰ মৰম বিচাৰি আহিছিল, দেউতাৰ সান্নিধ্য বিচাৰি আহিছিল। বিশ্বাস কৰা কথাবোৰ বিৰাট কাজিয়া, হুলস্থুল, চিঞৰ বাখৰ। তুমি স্বাৰ্থপৰ, মই স্বাৰ্থপৰ নহয়। তুমি স্বাৰ্থপৰ, মই নহয়। তুমি সন্দেহ কৰে, মই সন্দেহ কৰি নহয়। তুমি মৰিবলৈ মই তুমি নাথাকিলে মই নাথাকো। কেৱল কাজিয়া, কিন্তু এদিন সকলো শেষ, একেবাৰে শেষ। ওলমি দিলে দুইটাই, এটাই ইয়াত, এটাই ইয়াত মোৰ মা, ইয়াত মোৰ দেউতা ওলমি আছিল। মই সৰু ল'ৰা একো বুজি পোৱা নাছিলো, চিঞৰি কান্দিছিলো, মা দেউতা কিয় ওলমি আছা? সেইদিনাৰ পৰা এইটো ৰুমত এটা শব্দ নাই, নিস্তব্ধ। এইটো ৰুমত যিমানবিলাক কাজিয়া হৈছিল, লাহে 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 এই কাজিয়া হুলস্থুল ৰুমলৈ গৈছিল, আমাৰ ৰুমলৈ গৈছিল। সেইটো ৰুমতো এখন স্বামী স্ত্ৰী থাকে, তাতো এখন চিলিং ফেন আছে, তাতো একেই কাজিয়া হ'ল। গাড়ী ঘড়ী লাগে, টিভি লাগে, এচি লাগে, গাড়ী লাগে, টকা লাগে, পইচা লাগে, কেৱল লাগে
লাগে লাগে লাগে ইমানবিলাক লাগে মাজত এটা বস্তুৱেই নালাগে মোক নালাগে মোৰ কাম এটা কথা জানা এখন চাদৰ তলত একেখন বিচনাতে আমি দুটা একেলগে থাকো অথচ এনেকুৱা লাগে আমি যেন বহুত দূৰত থাকো বহুত দূৰ লাগিব আপুনি নাই নাই আপনার কি খাবার মন যায় আপনার কি পিটিবলে মন যায় আপনার গা কেনে আছে আপনার মন কেনে আছে এই সকলোবোৰ আগতে কেনেকৈ গম পাই যায় অথচ মই কিয় গম নাপাওঁ তাকে তুমি কিয় গম পাবা সুধিছো নিজৰ এটা কথা কি জানা মই এটা পাৰ্থক্য জানা বুজিছা এই টেঙাৰ আঞ্জা আৰু হোটেলৰ চিকেনৰ এটা পাৰ্থক্য আছে বুজিছা টেঙাৰ জোলে পেট ঠাণ্ডা কৰে হোটেলৰ চিকেনে পেটত জুই জ্বলায় সংসাৰখনত জুই জ্বলি আছে তুমি নতুনকৈ হোটেলৰ পৰা জুই আনি জ্বলাব না বিশ্বাস কৰা টেঙাৰ জোল তুমি নোৱাৰিবা কি বনাই কুঁৱলী ফালি মোৰ মনে জীৱন ৰিঙিয়া ভাল পোৱা গুণগুণাই গাৱা ভাল পোৱা মগাইল আধা তোমাৰ আধা মোৰ ভাল পোৱা
আধা মন Boy!